বছৰটোৰ আৰম্ভণিতে ওচৰৰ খুৰীহঁত বৌহঁত আৰু আমাৰ লগ কেইজনীৰ লগত মিলি পিকনিক এটা খালোঁ। পিকনিকটো আয়োজনহে কৰিলোঁ, কিন্তু এওঁৰ কিবা কাম থকাৰ বাবে তেওঁ অলপ দেৰিকৈ আহিবলগীয়া হ'ল। তেওঁ নাহালৈকে মনটো অলপ বেয়া লাগি আছিল, আৰু তাতে আকৌ আমাৰ বাবা নাই, বাবা গৈছে পৰীক্ষা দিব, কিন্তু তেওঁ অহাৰ পিছত আকৌ ভাল লাগি গ'ল। সেইকাৰণে আমি আমাৰ মাজু ডেকাৰ ল'ৰাটো, বৌহঁত, খুৰীহঁত, আমাৰ গোটেই লগ বন্ধু মিলি পিকনিক খালোঁ। পিকনিক বুলি গোটেই কেইঘৰ লগ হৈছোঁ। আজিকালি কি হৈ যায় একো ঠিকটো নাই, কেতিয়া কি হৈ যায়, সেইকাৰণে মানুহে অলপমান ফূৰ্তি ফাৰ্তা কৰিব লাগে। আমি অলপ ফূৰ্তি ফাৰ্তা কৰিবলৈ সুবিধাহে বিচাৰি থাকোঁ, তাতে আকৌ এনেকুৱা ধুনীয়া নাচনী বৌ, নাচনী খুৰীহঁতক পালে আৰু কোনে পায় মোক, আৰু মানুহজনটো আছে নাচিবৰ কাৰণে। এইবাৰ আকৌ তেওঁ খুৰীহঁত বৌহঁতৰ ওচৰত লাজ কৰিলে, সেইকাৰণে তেওঁ কেমেৰামেনহে হ'ব। তেওঁ আকৌ কেমেৰামেন হৈছে যদিও মই আকৌ এওঁৰ লগ লোচনৰ লগত কিন্তু তামাম নাছিলোঁ, আৰু এনেদৰে আমি এটা সুন্দৰ দিন উপভোগ কৰিলোঁ।